কবিতাৰ শিৰোনামা মৌন ভাষাবোৰ। কবি প্ৰতিমা গগৈ বৰা আৰু আবৃত্তিকাৰ গিৰিচন্দন দিহিঙীয়া। পাহৰিব খুজিলে সকলো কথা পাহৰিব পৰা হ'লে সপোনবোৰ সদায় সোঁৱৰণি হয়। স্মৃতিবোৰে সদায় ডায়েৰীৰ পৃষ্ঠা জিলিকায়। তথাপিও হৃদয়ৰ কেনভাছত ৰৈ যায় কিছু আৱেগ ভৰা স্মৃতিৰ ছবি। নীৰৱ হৈ ৰওঁ বুজাব নোৱাৰি, স্থবিৰ হৈ ৰয় শব্দবোৰ ভাষা বিচাৰি। বৰষুণ জাক আহিলেই ভাবো ধুই নিব আকৌ মনৰ মাজত লুকাই থকা আৱেগবোৰ, বেদনাবোৰ। সন্ধিয়াৰ আকাশত চিকমিকাই থকা তৰাবোৰে কাণে কাণে কয়, খন্তেকীয়া বিষাদবোৰ আৱেগবোৰ হেনো এপলকৰ বাবে হ'লেও পোহৰাই তুলিব, আনি দিব কিছু নতুন চিন্তাৰ খোৰাক। আগতেচোন তেওঁ মোৰ বহুত প্ৰিয় আছিল। মোৰ হৃদয়ত প্ৰতিটো কোণত সৃষ্টি হোৱা তেওঁ ভাল পোৱা অনুভূতিবোৰ লিখিত আকাৰে প্ৰকাশ কৰি দিছিলোঁ। মইহে বেছি গুৰুত্ব দিছিলোঁ নে মোক তেওঁ জনাৰ হাবিয়াসী কৰা নাছিল? মই যিমানেই তেওঁৰ বিষয়ে জানিছিলোঁ সিমানেই মুগ্ধ হৈ পৰিছিলোঁ। সত্য এইটোৱেই, পাহৰিব খুজিলেও সকলো কথা পাহৰিব নোৱাৰি। মনৰ মাজত স্পষ্ট হৈ উঠে তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা, মৰম, সৰলতা আৰু সহনশীলতাবোৰ। ভুল কৰিলে শুধৰাই দিবা, সৰু কথাত বেয়াকৈ নকবা, খং উঠিলে গালি পাৰিবা, কিন্তু বান্ধোনবোৰ সহজতে ছিঙি নেপেলাবা। একতাৰ বান্ধোনে সুখ দিব কেতিয়াবা।